শুনি মোৰ দেহ মন গৰম উঠি গৈছে। বল তেনেহ'লে দেৰি নকৰো আৰু। যদি আমাৰ কথা মতে নহয় ৰাইজক জনাই দিম। ঐ পুৰা ফুল পিকাপতে আছে। ঐ আমি ভবাটোৱে হয়, বল যাওঁতে ভিতৰলৈ। আপোনালোকে হঠাৎ ভিতৰলৈ এনেকৈ সোমাই আহিলে যে? সোমাই অহাৰ কাৰণে ডিষ্টাৰ্ব হ'ল নেকি? আবে ডিষ্টাৰ্ব হ'বইতো, তৃপ্তিৰে খাই থকা ভাত সাজ এতিয়া যে ভগাই খাব লাগিব। আপোনালোকে এইবোৰ কি কৈছে? মই একো বুজি পোৱা নাই। বাৰু বুজিব নালাগে, আমি বুজাকে কওকচোন। বিধৱা গৰাকীৰ লগত কিমান দিনৰ পৰা লিলিমাই কৰি আছে? অভদ্ৰামী কৰাৰো এটা সীমা থাকে। অভদ্ৰামী মানুহ এজনে ভদ্ৰামী কৰাৰো এটা সীমা থাকে। মাষ্টৰৰ ল'ৰা হৈ এইবোৰ কৰিব লাজ নালাগে? লাজ নকৰো। এগৰাকী অসহায় অকলশৰীয়া মহিলাই প্ৰচণ্ড জ্বৰত চিৎকাৰ কৰি থাকিলে তেখেতক শুশ্ৰূষা কৰিবলৈ মই লাজ নকৰো। আপোনালোকে মোক ইয়াত লিলিমাই কৰিবলৈ অহা বুলি ভাবিছে নহয়? তেন্তে শুনক, ফাৰ্ষ্ট ক্লাছ লৈ মাষ্টাৰ ডিগ্ৰী কৰিও চাকৰি নোপোৱাত LIC এজেণ্ট কৰি চলি আছো। আৰু LIC পলিচি খোলাৰ কথা ক'বলৈ এইকেইদিন মই এখেতৰ ওচৰলৈ আহি আছো। আজি পলিচি খোলাৰ কথা আছে, সেয়েহে এখেতৰ ঘৰলৈ আহিছো। আৰু আহি দেখিলো এখেতে জ্বৰত চিৎকাৰ কৰি আছে। লগে লগে মানৱতাৰ খাতিৰত কাপোৰ এখন পানীত ভিজাই মূৰত দিছিলো। বাহ, কি এক্টিং কৰিছে বে ৰিয়ান। বে ভ্ৰাম্যমান থিয়েটাৰৰ এক্টিং কৰিব গ'লে পুৰা ফালি দিব বে। হয়, তেতিয়া পৰা মই শুনি আছিলো, মুখেৰে একো মতা নাছিলো। ওলা মোৰ ঘৰৰ পৰা। যাম, তহঁত দুটা অবৈধ সম্পৰ্কৰ কথা ৰাইজক জনাইহে যাম। ঐ বিকাশত, বিধৱা হলো বুলিয়ে মোৰ ঘৰলৈ কোনো মানুহ আহিব নোৱাৰিব নেকি? নোৱাৰে, কোনো মানুহ নথকা অৱস্থাত এজন ল'ৰা এনেদৰে ৰুমত সোমাই থাকিব নোৱাৰে। বিধৱা হ'ল বুলি এগৰাকী বিধৱাৰ নিজস্ব একো নাথাকে নেকি? নাথাকে, একো নাথাকে, একো থাকিব নোৱাৰে। এইখনে হ'ল আমাৰ সমাজ। কোনো পূজা পাতল বা মাংগলিক অনুষ্ঠানত বিধৱাৰ আসন চবতকৈ পিছত। আৰু কোনোবাই যদি শুভ কামত যাত্ৰা কৰে, আমাৰ মুখ দেখিলে অমংগল হোৱা বুলি ভাবে। এতিয়া আৰু কন্দাৰ অভিনয় কৰি লাভ নাই। কৈ ৰিয়ান, বল ইহঁত দুটাৰ অবৈধ সম্পৰ্কৰ কথা গাঁওবাসীক কওঁ বল। এখেতৰ লগত কোনো ধৰণৰ সম্পৰ্ক নথকাকৈ অবৈধ বুলি প্ৰচাৰ কৰাৰ আগতে আমাৰ সম্পৰ্কটো এই মুহূৰ্ততে বৈধ সম্পৰ্কলৈ ৰূপান্তৰিত কৰিম। নকব, প্লিজ, এইবোৰ কথা নকব। সেইবোৰ কথা ভবাটোৱে পাপ। এতিয়া পাপ পুণ্যৰ কথা ভাবাৰ সময় নহয়। সমাজৰ কিছুমান অসামাজিক নিয়মৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব। পত্নী ঢুকোৱাৰ পাছত যদি এজন পুৰুষে আকৌ এবাৰ বিয়া পাতিব পাৰে, তেনেহলে এগৰাকী নাৰীয়ে কিয় নোৱাৰে? কিয়? নাৰীৰ কি ইচ্ছা অনিচ্ছা নাই? প্লিজ নেকান দিব না। কেৱল এবাৰ কথা দিয়ক, মোৰ সিদ্ধান্তক স্বীকাৰ কৰিছো। সিদিনা মোৰ স্বামী ঢুকাইছিল, সিদিনাই মোৰ হৃদয়ৰ দুৱাৰখন বন্ধ কৰি দিছিলো সকলো পুৰুষৰ বাবে। আজি আকৌ মই হৃদয়ৰ দুৱাৰখন খুলি দিছো কেৱল আপোনাৰ বাবে। ইহঁতৰ দৰে সমাজৰ একাংশ তেজপিয়াবোৰৰ বিৰুদ্ধে যুঁজিবলৈ। মোক সাহস দিয়া অনিল, মোক সাহস দিয়া।